সেনেকুৱা খোৱা মানুহ এতিয়ালৈ পোৱা নাই আৰু ভৱিষ্যতো নাপাওঁ, এইটো ভালদৰে যাম। তাৰে মাজত দুই এটা, সকলো বেয়া বুলি নকওঁ, তাৰে মাজত দুই এটা কয় কিন্তু। Hey guys, welcome to my new vlog. এতিয়া কলেজ ছুটি হৈছে, 4:30 হৈছে। আজি লাষ্ট ক্লাছ 4:30 লৈছিল। এই চাওকচোন কি ৰ'দ, ইয়াৰ হিচাপতো ঘৰত চাই আছো। জল্দি ঘৰত যাব, বহুত গৰম লাগিছে। গাইজ কলেজৰ পৰা আহি এতিয়া ডাইৰেক্ট পথাৰৰ ফালে আহিছো। এতিয়া 4:30 বাজিছে, চাওক 4:30 মান বজাত কেনেকুৱা পৰিৱেশ। আপোনালোকক কৈছিলোৱে এইবাৰ নেক্সট টাইম 4:00 বজাত আহি দেখাম। আৰু এইফালে ইটা ভেটাটো আছে চাওক। এতিয়া চাগে বন্ধ হৈ আছে, যিহেতু 6 মাহ খোলা থাকে আৰু 6 মাহ বন্ধ হৈ থাকে। বৰ্তমান টাইম বন্ধ হৈ আছে চাগে। আৰু লগতে যিহেতু আহিছো, ভিডিঅ'টো আপলোড দি লৈ যাওঁ। যিহেতু ভিডিঅ'টো দিব টাইমো হৈছে, 4:30 যায় আৰু নাহো আৰু ঘৰত যাই অলপমান শুম, যিহেতু বহুত ভাগৰ লাগিছে। আৰু কমচে কম আধা ঘন্টামান লাগিব আৰু ভিডিঅ'টো আপলোড হওঁতে। এনেই মই জল্দি ভিডিঅ'টো আপলোড দি এতিয়া ঘৰত যাই আছো। আৰু কিছুমান মানুহে 2দিনমান হ'ল, মানে বহুত মানুহে কৈছে পঢ়া শুনাত মনোযোগ দিলে ভিডিঅ' কৰি কি ভাবি। তেওঁলোকে নাজানে ছচিয়েল মিডিয়া কি মানে পাৱাৰটো এতিয়ালৈ গমেই পোৱা নাই। ফাৰ্ষ্ট মোৰ এটা ভিডিঅ' ভাইৰেল হওক, তাৰপিছত এনেকুৱা দেখাব মানে আপোনালোকেতো বুজিয়ে পাইছে, যোনে মানে এইটো ৰিয়েলাইজ কৰে, মানে চব কন্টেন্ট ক্ৰিয়েটৰে এইটো মানে ৰিয়েলাইজ কৰে, ফেমিলি চাপৰ্ট নাপায়। কিন্তু যেতিয়া ঘৰত অলপমান আৰ্নিং হয়, তেতিয়া আৰু চাপৰ্ট দিয়ে। এতিয়া ঘৰত পালো, বলক তাত থাকি এটা ভালকৈ শিকি গলো। চিগাৰেট খুৱাই দিয়া মানুহ পাবা, নিচাযুক্ত বস্তু খুৱাই দিয়া মানুহ পাবা, কিন্তু ভাই একেলগে কেৰিয়াৰ বনাও, সেনেকুৱা খোৱা মানুহ এতিয়ালৈ পোৱা নাই আৰু ভৱিষ্যতো নাপাওঁ, এইটো ভালদৰে যাম। তাৰে মাজত দুই এটা, সকলো বেয়া বুলি নকওঁ, তাৰে মাজত দুই এটা কয় কিন্তু 100%, 90% নকয়, বাকী 10% কয় আৰু। ডেটো এতিয়া 8:16 হৈছে। এতিয়া কলেজৰ পৰা ওলাইছো, মানে কালি যিহেতু বহুত গৰম দিছিল, গাটো বহুত বেয়া লাগিছে, সেইকাৰণে ভিডিঅ'টো আপলোড কৰি আহি শুই দিলো। মানে একদম উঠাত দেৰি হৈ গ'ল আজি, মানে ভিডিঅ'টো কৰিব নোৱাৰিলো। আজি ভিডিঅ'টো কৰিলো, আজি পিছদিনাখনৰ ভিডিঅ'। আজিও গৰম দিব চাগে, বতৰটো চাই পেলাই তেনেকুৱাই লাগিছে। আজি ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আকৌ নতুন এটা ব্লগত লগ পাম। বাই।